দুখৰ কথা আজিৰ তাৰিখতো নামভৰ্তি কৰাৰ কাৰণে যেহেতু আন্দোলন কৰিবলগীয়া হৈছে। গতিকে কংগ্ৰেছ দলৰ এজন বিধায়ক শ্বেৰমান আলী চাহাবে খুব সুন্দৰ বক্তব্য দাঙি ধৰিছে। চৰকাৰে যদি সেইটোৰ ওপৰত অলপ গভীৰ চিন্তা চৰ্চা কৰি যদি স্কুল কলেজৰ সংখ্যা বৃদ্ধি কৰে তেতিয়াহ'লে নিশ্চয় এই সমস্যাটো নাইকিয়া হ'ব। চৰকাৰৰ যদি সদ ইচ্ছা আছে, যদি চৰকাৰে ভাল কৃষকসকলৰ উন্নয়ন বিচাৰিছে তেতিয়াহ'লে তাতে বছৰ বছৰ ধৰি কৃষি খেতি কৰি থকা মানুহখিনিকেই হয়তো মাটিখিনি আবণ্টন দি উন্নত জাতৰ কৃষিৰ ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়া আমি ভাল পালোহেঁতেন। ধৰ্মীয় সংখ্যালঘু মানুহ সেই জেগাখিনিত বেছি বসবাস কৰাৰ কাৰণে হয়তো বা কিছু মানুহৰ চকু পৰিছে। আমাৰ মানুহখিনি বেছিভাগ চৰ অঞ্চলতে বসবাস কৰা পৰিলক্ষিত হয়। সময়ে সময়ে বছৰে বছৰে বানপানী আহি মানুহখিনি ঘৰ বাৰী উঠুৱাই লৈ যায়। আৰু কিছুমান তথাকথিত কিছুমান সংগঠনৰ নেতাও আছে যিসকলে এই নতুন ঘৰ দেখা পায় সিহঁতৰ মানে গাত জ্বলন উঠি যায় যে বাংলাদেশী আহা বুলি। হয়, নমস্কাৰ। এন নিউজ 24ৰ বিশেষ অনুষ্ঠান চৰ্চালৈ আজি আমাৰ লগত উপস্থিত আছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি মফিদুল ইছলাম ডাঙৰীয়া। তেখেতৰ লগত অসমৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে কিছু আলোকপাত কৰিম। হয় ডাঙৰীয়া, আমাৰ এই বিশেষ অনুষ্ঠান চৰ্চালৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। এন নিউজ 24লৈ ধন্যবাদ জনাইছোঁ। হয় ডাঙৰীয়া, যিহেতু অসমত এটা চৰ্চিত বিষয় উচ্ছেদ অভিযান, চৰকাৰে ইতিমধ্যে বিভিন্ন জেগাত উচ্ছেদ অভিযান চলাইছে। চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে দৰঙতো উচ্ছেদ কৰিব বুলি। এই সম্পৰ্কে আপোনালোকৰ সংগ্ৰাম পৰিষদৰ মতামত কি? হয়, আমাৰ সংগ্ৰাম পৰিষদে আগৰ পৰা ইয়াৰ বিৰোধিতা কৰি আছে। দৰঙৰ যিটো ধলপুৰৰ ৭৭,০০০ বিঘাৰ ওপৰতো যিটো ভূমি লৈ বিভেদ হৈ আছে, এইটো আমাৰ দৰং জিলাৰ চৰচাপৰি বিশেষকৈ ধলপুৰ কিৰাকাটা আদি অঞ্চলত বছৰ বছৰ ধৰি মানুহখিনিয়ে বসবাস কৰি আছে। তাতে উন্নত মানৰ কৃষি শস্য উৎপাদন হয়, যাৰ ওপৰত চকু হয়তো বা কিছু লোকৰ চকু পৰিছে। সেই উপলক্ষে হয়তো তাতে ধৰ্মীয় সংখ্যালঘু মানুহ সেই জেগাখিনিত বেছি বসবাস কৰাৰ কাৰণে হয়তো বা কিছু মানুহৰ চকু পৰিছে। আৰু এইটো এক প্ৰকাৰ পৰিকল্পিতভাৱে সেইখিনি মাটি উচ্ছেদ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যেই তাতে চৰকাৰে আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে এটা বিশেষ এটা কমিটি গঠন কৰি দিছে। কিন্তু দুখৰ বিষয়, তাতে আমন্ত্ৰিতভাৱে আমদানি কৰি আনি কিছুমান কৃষি প্ৰকল্পৰ নামত কিছুমান NGO, কিছুমান কৃষি ক্ষেত্ৰৰ লগত জড়িত নথকা কিছুমান গোটৰ সদস্যসকলক তাতে বহুৱাই আছে। এইটোক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিক্কাৰ জনাইছোঁ আৰু নিন্দা জনাইছোঁ। তাতে যিহেতু যদি চৰকাৰৰ যদি সদ ইচ্ছা আছে, যদি চৰকাৰে ভাল কৃষকসকলৰ উন্নয়ন বিচাৰিছে তেতিয়াহ'লে তাতে বছৰ বছৰ ধৰি কৃষি খেতি কৰি থকা মানুহখিনিকেই হয়তো মাটিখিনি আবণ্টন দি উন্নত জাতৰ কৃষিৰ ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়া আমি ভাল পালোহেঁতেন। চৰকাৰে যিটো সিদ্ধান্ত লৈছে এইটো আমি এক প্ৰকাৰ নিন্দা জনাইছোঁ। হয়, যদি চৰকাৰে পৰৱৰ্তী সময়ত উচ্ছেদ অভিযান চলায় সেই সময়ত আপোনালোকে কি পদক্ষেপ ল'ব? উচ্ছেদ অভিযানটো আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰোঁ। কাৰণ উচ্ছেদ কৰাৰ আগতে মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। উচ্ছেদ কেতিয়া কৰে? যেতিয়া তাতে চৰকাৰীভাৱে কিবা পদক্ষেপ হাতত লয় বা চৰকাৰী তেনেকুৱা যদি কিবা পৰিকল্পনা থাকে তেতিয়াহ'লে উচ্ছেদ নিশ্চয় চৰকাৰী মাটি চৰকাৰে ল'ব। কিন্তু তাতে যিহেতু মানুহখিনি বছৰ বছৰ ধৰি বসবাস কৰি আছে, সেই মানুহখিনিক ক'ত সংস্থাপন দিছে সেইটো আগতে, কোন সংস্থাপন দিব সেইটো আগতে সেইটো সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। কিন্তু উচ্ছেদ কৰি মানুহখিনিক অঘৰী কৰি দি তাতে একপক্ষীয়ভাৱে যদি কিবা কৰে তেতিয়া আমাৰ আপত্তি আছে আৰু এই ক্ষেত্ৰত আমি বিৰোধিতা কৰি যাম। হয় ডাঙৰীয়া, অসমত আৰু এটা সমস্যা যিহেতু অপৰিৱৰ্তিত বান পৰিস্থিতি সম্পৰ্কে আপোনালোকে কি ক'ব? হয়, ইতিমধ্যে আমাৰ দৰং জিলাৰ প্ৰায়ভাগ অঞ্চলতেই চৰচাপৰি অঞ্চল পানীত ডুব গৈছে। হাজাৰ হাজাৰ কৃষিভূমি ইতিমধ্যে নষ্ট হৈ গৈছে। এই ক্ষেত্ৰত আমি কেইদিনমান আগতে আমি পৰিভ্ৰমণ কৰি এটা নিউজ কৰিছিলোঁ। আমি পৰিভ্ৰমণ কৰিব গৈছিলোঁ, কিন্তু আজিলৈকে দুখৰ বিষয়, আজিলৈকে প্ৰশাসনীয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, চৰকাৰে কোনো সেইফালে চকু দিয়া নাই। এইটো দুৰ্ভাগ্যজনক কথা। হাজাৰ হাজাৰ কৃষিভূমি যেতিয়া পানীৰ তলত ডুব গৈছে, কৃষিৰ ক্ষেত্ৰত যদি চৰকাৰে মনোযোগ নিদিয়ে তেতিয়াহ'লে এই খেতিয়কসকল
ভৱিষ্যত অন্ধকাৰ আৰু খেতিয়কসকলৰ যেতিয়া উৎপাদনত মনোযোগ নোহোৱা হৈ যাব তেতিয়া চৰকাৰৰ ক্ষতি বহুত ক্ষতি হয়, দেশ এখন ৰাজ্য এখনৰো বহুত লোকচানৰ ফালে যায়। গতিকে মই চৰকাৰক অনুৰোধ জনাম, দৰং জিলাৰ বিভিন্ন জাগাত এতিয়ালৈকে পানী আছেই, চৰকাৰীভাৱে সাহায্য দিব লাগে, পশুপালনসমূহ পুনৰ জীৱিত কৰি তুলিব লাগে আৰু যিখিনি ভূমি এতিয়ালৈকে পানীৰ তলত আছে সেই ভূমিখিনিত যিহেতু খেতি ইতিমধ্যে কৰা হৈছিলে, খেতিসমূহ নষ্ট হৈ গ'ল। গতিকে খেতিয়কসকলৰ খেতিৰ যিটো ক্ষতিপূৰণ আছে সেইটো দিব লাগে আৰু পুনৰ খেতি কৰাৰ সুবিধা কৰি দিব লাগে। হয়, বানপানীৰ ফলত হাজাৰ হাজাৰ বিঘা চৰ অঞ্চলৰ মানুহৰ মাটি বাৰী পানীত জাহ যায় বা নদীত জাহ যায়। জাহ যোৱাৰ ফলত সেই মানুহখিনি পৰৱৰ্তী সময়ত চৰকাৰী মাটিত বসবাস কৰে। তেনে পৰিস্থিতিত সেই মানুহখিনি আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত অপবাদ দি থাকে বাংলাদেশী বুলি। সেই সম্পৰ্কে আপোনালোকে চৰকাৰক কি আহ্বান জনাব আৰু আপোনালোকৰ মতামত কি হ'ব? এইটোতো চিৰ জ্বলন্ত সমস্যা এটা। আমাৰ মানুহখিনি বেছিভাগ চৰ অঞ্চলতে বসবাস কৰা পৰিলক্ষিত হয়। সময়ে সময়ে বছৰে বছৰে বানপানী আহি মানুহখিনি ঘৰ বাৰী উঠুৱাই লৈ যায়, ফলত মানুহে বছৰে বছৰে ঘৰ বাৰী কৰিবলগীয়া হয়। আৰু তথাকথিত কিছুমান সংগঠনৰ নেতাও আছে যিসকলে এই নতুন ঘৰ দেখা পায় সিহঁতৰ মানে গাত জ্বলন উঠি যায় যে বাংলাদেশী আহা বুলি, কিন্তু তেওঁলোকে আচলতে ক্ষেত্ৰ অধ্যয়ন নকৰে। ক্ষেত্ৰ অধ্যয়ন নকৰাৰ ফলত তেওঁলোকৰ তেনেকুৱা মনোভাৱ হৈ যায়। মই অনুৰোধ জনাইছোঁ তেনেকুৱা সংগঠনৰ নেতাকৰ্মীসকলক আজিৰ তাৰিখতো আহি তেওঁলোকে চৰ অঞ্চলত আহি কমচে কম পৰ্যবেক্ষণ কৰি যাওক যে চৰ অঞ্চলৰ মানুহখিনি ক'ৰ পৰা আহা, কি কৰা, কেনেকৈ বসবাস কৰে আৰু তেওঁলোকৰ বানপানীৰ সময়ত কেনেধৰণৰ পৰিস্থিতি হয় তেওঁলোকে সচককৈ দেখিলে হয়তো বা যিটো বাৰবাৰ যিটো মানে এটা বস্তু উনুকিয়াই থাকে বাংলাদেশী বুলি, সেইটো কমচে কম তেওঁলোকে বোধগম্য হ'ব আৰু তেনেকুৱা অপবাদ দিবলৈ তেওঁলোকে বিৰত থাকিব। এই সম্পৰ্কে চৰকাৰক কি আহ্বান জনাব? যিটো বান পৰিস্থিতিৰ ফলত মানুহৰ ঘৰ বাৰী পানীত জাহাজ গৈ থাকে, কিন্তু চৰকাৰে এই মানুহখিনিৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, এই সম্পৰ্কে আপুনি চৰকাৰক কি আহ্বান জনাব? প্ৰথম কথা হ'ল বান সমস্যাটো আমাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে যিহেতু এতিয়ালৈকে ঘোষণা কৰা নাই, আমি সংগঠনৰ ফালৰ পৰা দাবী জনাম অনতিপলমে বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আৰু যেতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব তেতিয়া হয়তো বা তেনে অপবাদ নাইকিয়া হৈ যাব। কাৰণ বান সমস্যাই বহুত মানুহক অঘৰী কৰি পেলাইছে, বহুত মানুহৰ মাটি বাৰী জুৰুলা কৰি পেলাইছে, যাৰ ফলত তেনেকুৱা সমস্যাৰ সৃষ্টি হয়। মই চৰকাৰক অনুৰোধ জনাম বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু বানত যিবিলাক মানুহ ককবগাই থাকে সেই মানুহখিনিক অনতিপলমে প্ৰশাসনৰ জৰিয়তে সাহায্যৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান এটা সমস্যা নামভৰ্তি সমস্যা, যিহেতু এইবাৰ মহামাৰী কৰোণা ভাইৰাছৰ কাৰণে এক্সাম বা পৰীক্ষা হোৱা নাছিলে, সেয়েহে অসম চৰকাৰে সিদ্ধান্ত মৰ্মে ছাত্ৰ ছাত্ৰীসকলক উত্তীৰ্ণ কৰি দিয়া হৈছিলে। কিন্তু দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন ঠাইৰ লগতে দৰঙতো নামভৰ্তি এটা সমস্যাৰ সন্মুখীন হৈছে। ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়সমূহত নামভৰ্তি কৰিবলৈ পোৱা নাই। এই সম্পৰ্কে আপোনালোকে কি ক'ব? হয়, কৰোণা মহামাৰীৰ যিটো ঢৌ এতিয়ালৈকে বিদ্যালয়সমূহ খোলাই নাই, তথাপিও যিহেতু চৰকাৰৰ নিৰ্দেশ মতে পৰীক্ষা নিদিয়াকৈ এটা সিদ্ধান্ত লৈছে, ছাত্ৰ ছাত্ৰীসকলক উত্তীৰ্ণ কৰি দিছে, সেই হিচাপে হয়তোবা কলেজবোৰত নামভৰ্তিকৰণ চলি আছে। কিন্তু দুখৰ বিষয় আমাৰ দৰং জিলাত বিশেষকৈ দলগাঁও সমষ্টিত এতিয়ালৈকে এখন ভাল কলেজ হোৱা নাই। এখন কলেজ আছে খাৰবতীয়া মহাবিদ্যালয়, যিখন দলগাঁও আৰু মঙলদৈ সীমাৱৰ্তী। তাতে ছিট আছে 1000-1200 মানৰ, কিন্তু ছাত্ৰ ছাত্ৰী হৈ যায় 3000-ৰ ওপৰত। গতিকে এই যিখিনি ছাত্ৰ নামভৰ্তি কৰিব নোৱাৰে সেইখিনিৰ কাৰণে আন্দোলন কৰিবলগীয়া হয়। দুখৰ কথা আজিৰ তাৰিখতো নামভৰ্তি কৰাৰ কাৰণে যিহেতু আন্দোলন কৰিবলগীয়া হৈছে, গতিকে আমাৰ দেশ শিক্ষাৰ ক্ষেত্ৰত সেইকাৰণেই পিছুৱাই গৈছে। মই এটা বস্তু ভাল লাগিছে, এইবাৰ বিধানসভাত আমাৰ কংগ্ৰেছ দলৰ এজন বিধায়ক শ্বেৰমান আলী চাহাবে খুব সুন্দৰ বক্তব্য দাঙি ধৰিছে। চৰকাৰে যিটো সেইটোৰ ওপৰত অলপ গভীৰ চিন্তা চৰ্চা কৰি যদি স্কুল কলেজৰ সংখ্যা বৃদ্ধি কৰে তেতিয়াহ'লে নিশ্চয় এই সমস্যাটো নাইকিয়া হ'ব। মই আশা কৰিম আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাব দলগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আছে, তেখেতে দলগাঁও সমষ্টিত এখন ভাল কলেজ য'ত আৰ্টছ
কমাৰ্চ আৰু ছায়েন্স তিনিটা ষ্ট্ৰীম থাকিব তেনেকুৱা এখন কলেজৰ ব্যৱস্থা যদি কৰে লগতে মহিলা কলেজৰ এখন যদি ব্যৱস্থা কৰে নিশ্চয় কিছু পৰিমাণে হ'লেও ছাত্ৰ ছাত্ৰীৰ যিটো সমস্যা এই নামভৰ্তিকৰণ লৈ যিটো সমস্যা সেইটো দূৰ হ'ব হয় এবাৰো আমি দেখিবলৈ পাইছোঁ খাৰপেটীয়া মহাবিদ্যালয়ত প্ৰায় 2000 অধিক ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে আবেদন জনাইছিলে ইয়াৰ ভিতৰত 1000 ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰিব পাৰিব বুলি তেওঁলোকে মেৰিট লিষ্টত নাম ওলাইছে প্ৰায় 1000 অধিক ছাত্ৰ ছাত্ৰীৰ নাম বাদ পৰিছে এই সম্পৰ্কে বা বৰ্তমান পৰিস্থিতি সম্পৰ্কে এই ছাত্ৰ ছাত্ৰীসকলৰ নাম ভৰ্তি সম্পৰ্কে আপোনালোকে কি ক'ব হয় এইটো সমস্যা আমাৰ যোৱা 3 বছৰৰ পৰাই হৈ আছে নাম ভৰ্তি কৰিব নোৱাৰাখিনি ছাত্ৰ ছাত্ৰীখিনি হুলস্থুল কৰে কিন্তু চৰকাৰী পক্ষই বা শিক্ষা বিভাগে এইটো কোনো গুৰুত্ব দিয়া নাই যোৱা কিছুদিন আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা মিটিং আহ্বান কৰিছিল য'ত মাইনৰিটি ছাত্ৰ সংগঠন বা মাইনৰিটি কোনো সংগঠনক নিমন্ত্ৰণ দিয়া নাই সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ শিক্ষামন্ত্ৰীৰ এনে কাৰ্যক আমি নিন্দা জনাইছোঁ মাইনৰিটি ছাত্ৰক মাইনৰিটি জনসাধাৰণলৈ যিহেতু আলোচনা প্ৰক্ৰিয়াখন পাতিছিলে গতিকে তাতে মাইনৰিটি ছাত্ৰ সংগঠন বা মাইনৰিটি যিবিলাক সংগঠন আছে তেওঁলোকক নিমন্ত্ৰণ কৰিব লাগিছিল আজি হয়তো বা মাইনৰিটি ছাত্ৰ ছাত্ৰী যিখিনি আছে সেইসকলৰ সমস্যাখিনি মাইনৰিটিৰ সংগঠনবোৰেই জ্ঞাত গতিকে এই ক্ষেত্ৰত হয়তো যিটো শিক্ষামন্ত্ৰীৰ যিটো আলোচনা আছিল এইটো আমি নিন্দা জনাইছোঁ আৰু আমি দাবী জনাম ছাত্ৰ ছাত্ৰীক লৈ ৰাজনীতি যাতে নকৰে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া আন্দোলন কৰিবলগীয়া হয় তেতিয়া খুব দুখ লাগে ছাত্ৰ ছাত্ৰী পঢ়াৰ সময়ত যাতে আন্দোলন কৰিব নালাগে সেই ক্ষেত্ৰত চৰকাৰে অলপ চকু দিলে নিশ্চয় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি আশা কৰোঁ হয় দৰঙৰ সমস্যাৰ ভিতৰত আৰু এটা সমস্যা হ'ল যাতায়াতৰ সমস্যা যাতায়াতৰ ক্ষেত্ৰত ৰাস্তা ঘাট একেবাৰে সুচল এই সম্পৰ্কে আপোনাৰ দৰং জিলা সমিতি যিহেতু আপুনি প্ৰতিনিধিত্ব কৰে দৰং জিলা সংখ্যালঘু সংগ্ৰাম সমিতিৰ সভাপতি বা দৰঙৰ যাতায়াতৰ ক্ষেত্ৰত আপোনালোকৰ মতামত বা আপোনালোকৰ স্থিতি কি যাতায়াতৰ ক্ষেত্ৰত আমাৰ দৰং জিলা অতিকে পিছপৰা কিন্তু দৰং জিলাৰ পৰাই গোটেই অসমত শাক চব্জিবিলাক যায় তথাপিও আমাৰ যিবিলাক ৰাস্তা ঘাট অতি পুতৌলগা আজি তাৰিখলৈ বহুত জাগাত আপুনি বাইক লৈ যাব নোৱাৰিব 2 চকীয়া বাহন লৈ যাওঁতে অসুবিধা পাব 4 চকীয়া বাহনটো দূৰৰ কথা মানুহ খোজকাঢ়ি যাবলৈও অসুবিধাৰ সন্মুখীন হয় গতিকে এই ক্ষেত্ৰত যেহেতু এইবাৰ ৰাস্তা ঘাটতে বেছি অনুদান দিছে সেই ক্ষেত্ৰত যদি যাতায়াতৰ কিছু সুবিধা হ'ব বুলি আশাবাদী এই ক্ষেত্ৰত বিশেষকৈ আমাৰ দলগাঁও সমষ্টিৰ যিজন বিধায়ক নিৰ্বাচিত হৈছে তেখেত নিশ্চয়কৈ বিধান সভাতো কথাখিনি উল্লেখ কৰিছে আৰু বিশেষকৈ এই ক্ষেত্ৰত ঠিকাদাৰসকলৰ মইমতালিটো হয় ঠিকাদাৰসকলে কামখিনি নিজৰ ইচ্ছামতে কৰে সময়ৰ ভিতৰত নকৰাৰ কাৰণেও ৰাস্তাখিনি বেয়া হৈ থাকে মই ভাবোঁ যদি বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰে এই ক্ষেত্ৰত অলপ মনোযোগ দিয়ে নিশ্চয় যাতায়াতৰ ব্যৱস্থাও আমাৰ দৰং জিলাৰ যাতায়াতৰ ব্যৱস্থা উন্নত হ'ব বুলি আশা আছে হয় আপুনি বহু ব্যস্ততাৰ মাজতো থাকি আজি আমাৰ এন নিউজ 24ৰ বিশেষ অনুষ্ঠান চৰ্চাত আহি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ